প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু আজি আমি এই ভিডিঅ'টোত প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয় আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু ইয়াৰ আগতে আমি প্ৰথমতে চাওঁ যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স কোনবিলাক বাক্য প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হ'ব। বৰ্তমান সময়ত কোনো এটা কাম চলি থকা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। মানে যদি কোনো এটা কাম এতিয়া চলি আছে, বৰ্তমান সময়ত যদি কোনো এটা কাম চলি আছে তেন্তে আমি সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছে বুলি ক'ব পাৰোঁ। গতিকে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হ'বৰ কাৰণে কামটো বৰ্তমান সময়ত চলি থাকিব লাগিব, তেতিয়া আমি ক'ব পাৰিম যে সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। যেনে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ দুটামান বাক্য, মই এতিয়া এটা ভিডিঅ' চাই আছোঁ। গতিকে এই বাক্যটো কামটো বৰ্তমান চলি আছে, মই চাই আছোঁ, মানে ভিডিঅ'টো মই বৰ্তমান চাই আছোঁ। গতিকে সেই বাক্যটো হ'ব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ। আমি ইংৰাজী ব্যাকৰণ শিকি আছোঁ, গতিকে কামটো বৰ্তমান চলি আছে, গতিকে আমি এই বাক্যটো ক'ব পাৰোঁ যে এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছে। সি একাপ চাহ খাই আছে, গতিকে সি চাহ খোৱা কামটো চলি আছে, গতিকে এইটো বাক্যও হ'ব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। আৰু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ এটা ফৰ্মেশ্যন আছে, এটা গঠন আছে, যাৰ সহায়ত আমি এটা অসমীয়াৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য আমি ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। আৰু ফৰ্মেশ্যনটো হ'ল ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। গতিকে প্ৰথমতে ছাবজেক্ট আহিব, গতিকে ছাবজেক্ট অনুসৰি আমি এম ইজ আৰ বিভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING ব্যৱহাৰ কৰিব লাগিব। আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে তলত দিয়া ধৰণে, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল, যেনে বাই, বট, গ', ৱেন, গান। আৰু আমি ভাৰ্বৰ যিটো প্ৰেজেণ্ট ফৰ্ম প্ৰথমতে থকা যিটো ফৰ্ম সেই ফৰ্মটোৰ লগত ING ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমি অবজেক্ট ব্যৱহাৰ কৰিব লাগিব। আৰু এনেধৰণে আমি এটা প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম। আৰু ইয়াৰ আগতে আমি জানি ল'ব লাগিব ছাবজেক্ট অনুসৰি বি ভাৰ্ব এম ইজ আৰৰ ব্যৱহাৰ। আমি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ ছাবজেক্টটো কি হ'লে এম ব্যৱহাৰ কৰিম, কি হ'লে ইজ ব্যৱহাৰ কৰিম, বা কি হ'লে আৰ ব্যৱহাৰ কৰিম, সেই বিষয়ে আমি জানি ল'ব লাগিব। যদি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ যদি ছাবজেক্টটো আই হয় তেতিয়া তাৰ লগত আমি এম ব্যৱহাৰ কৰিম। কেৱল আই হ'লেহে আমি এম ব্যৱহাৰ কৰিম, কেৱল আইৰ লগত এম ব্যৱহাৰ কৰা হয়। আৰু যদি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া তাৰ লগত আমি ইজ ব্যৱহাৰ কৰিম। আৰু ইয়াতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে আমি সহজভাৱে ক'ব পাৰোঁ যে আইৰ বাহিৰে যিবিলাক একবচন, আইৰ বাহিৰে যিবিলাক ছিংগুলাৰ নাম্বাৰ আছে সেইবিলাকক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কোৱা হয়। গতিকে আইৰ বাহিৰে যদি অন্য ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া আইৰ বাহিৰে যদি অন্য একবচন হয় তেতিয়া আমি সেইটো ক'ম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেতিয়া আমি তাৰ লগত ইজ ব্যৱহাৰ কৰিম। আৰু যদি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ ছাবজেক্টটো প্লুৰেল নাম্বাৰ হয়, অৰ্থাৎ বহুতক বুজায়, এটাতকৈ বেছি বুজায়, তেতিয়া আমি তাৰ লগত আৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে আইৰ লগত আমি এম ব্যৱহাৰ কৰিম। আৰু হি বুলি ক'লে ইজ ব্যৱহাৰ হ'ব, হি ইজ, কাৰণ হিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কোনবিলাক হ'ব মই কৈছোঁৱেই যে আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ হ'লে আমি তাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কওঁ। গতিকে হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে তাৰ লগত ইজ হ'ব। আৰু প্লুৰেল নাম্বাৰ হ'লে অৰ্থাৎ বহুতক বুজালে তাৰ লগত আমি আৰ ব্যৱহাৰ কৰোঁ, সেইকাৰণে ইউৰ লগত আৰ ব্যৱহাৰ হৈছে। আৰু ইয়াতে এটা কথা মন কৰিব লাগিব, ইউটো সদায় প্লুৰেল নাম্বাৰত ধৰা হয়, ইউটো ছিংগুলাৰ নাম্বাৰত ধৰা নহয়। ইউ অৰ্থ হ'ল তুমি, তোমালোক, আপুনি, আপোনালোক সকলো বুজায়, গতিকে ইউটো সদায় প্লুৰেল নাম্বাৰত ধৰা হয়। গতিকে ইউৰ লগত আকৌ ইজ ব্যৱহাৰ কৰিলে ভুল হ'ব, ইউ আৰ, ইউটো সদায় প্লুৰেল নাম্বাৰত ধৰা হয়, সেইকাৰণে ইউৰ লগত আৰ ব্যৱহাৰ হৈছে। আৰু দে বুলি কওঁতে, সিহঁত বুলি কওঁতে বহুতক বুজাইছে, প্লুৰেল নাম্বাৰ, গতিকে সেইকাৰণে দে লগত আৰ ব্যৱহাৰ হ'ব, দে আৰ। গতিকে এনেধৰণে আমি ছাবজেক্ট অনুসৰি এম ইজ আৰ এই বিভাৰ্বকেইটা আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি দুটামান প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য আমি ইংৰাজীলৈ অনুবাদ কৰি চাওঁ। মই একাপ চাহ খাই আছোঁ, মানে এই কামটো চলি আছে, বৰ্তমান কামটো চলি আছে, মই চাহ খোৱা কামটো বৰ্তমান চলি আছে, গতিকে এইটো বাক্য হ'ব প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। গতিকে আমি এই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। গতিকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল প্ৰথমতে ছাবজেক্ট, গতিকে বাক্যটোৰ আমি ছাবজেক্টটো ব্যৱহাৰ কৰিব লাগিব। আৰু ছাবজেক্টটো বাছিবৰ কাৰণে আমি যি কামটো কৰে সেই বাক্যটোৰ ছাবজেক্ট, গতিকে চাহ খোৱা কামটো কোনে কৰিছে, মই। আৰু বাক্যটোৰ ছাবজেক্টটো সাধাৰণতে বাক্যটোৰ আৰম্ভণিতে থাকে, গতিকে মইটো হ'ব ছাবজেক্ট, গতিকে মইটো ইংৰাজীত হ'ল আই, গতিকে প্ৰথম আহিব আই।
আৰু ছাবজেক্টটো ব্যৱহাৰ কৰাৰ পিছত সেই ছাবজেক্টটোৰ লগত এটা বি ভাৰ্ব এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে আমি আগত পাই আহিছিলোঁ যে আই লগত আমি এম ব্যৱহাৰ কৰিব লাগিব গতিকে আই এম আৰু এম ইজ আৰ ব্যৱহাৰ কৰাৰ পিছত আমি বাক্যটোৰ যিটো ভাৰ্ব সেই ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি ব্যৱহাৰ কৰিব লাগিব গতিকে আমি এই বাক্যটোৰ ভাৰ্বটো বাছি উলিয়াব পাৰিব লাগিব আৰু বাক্যটোৰ ভাৰ্বটো বাছি উলিয়াবৰ কাৰণে সাধাৰণতে অসমীয়া বাক্যটোৰ শেষৰ ফালে চালেই হ'ল গতিকে শেষৰ ফালে আছে খাই আছোঁ মানে খোৱাটো হ'ল ভাৰ্ব আৰু ভাৰ্ব হ'বলৈ হ'লে কিবা এটা কাম কৰা বা হোৱা বুজাব লাগিব গতিকে খোৱাটো হ'ল ইয়াত ভাৰ্ব আৰু খোৱাটো ইংৰাজী হ'ল ইট বা ড্ৰিংক কিন্তু ইয়াতে মন কৰিব লাগিব খোৱা মানে দুটা বুজায় ড্ৰিংকো হ'ব পাৰে ইটো হ'ব পাৰে কিন্তু চুবাই খোৱা হ'লে ইট হ'ব আৰু যদি পি খোৱা বুজায় তেতিয়া হ'ব ড্ৰিংক গতিকে এইটো চাহটো পি খাব লাগিব গতিকে সেইটো কাৰণে ইয়াত আমি ড্ৰিংক ব্যৱহাৰ কৰিব লাগিব আৰু সেই ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি ব্যৱহাৰ কৰিব লাগিব গতিকে ড্ৰিংকৰ লগত আই এন জি হৈছে আই এম ড্ৰিংকিং আৰু ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি ব্যৱহাৰ কৰাৰ পিছত আমি ইয়াৰ পিছত আমি অবজেক্টটো ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোৰ অবজেক্টটো আমি বাছি উলিয়াবৰ কাৰণে কি বুলি প্ৰশ্ন কৰিলেই হ'ল মই একাপ চাহ খাই আছোঁ কি খাই আছোঁ একাপ চাহ গতিকে একাপ চাহটো হ'ব অবজেক্ট গতিকে এ কাপ অফ টি গতিকে মই একাপ চাহ খাই আছোঁ এইটো ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব আই এম ড্ৰিংকিং এ কাপ অফ টি ইয়াৰ পিছত আছে কাম কৰা লোককেইজনে দলংখন নিৰ্মাণ কৰি আছে গতিকে এই বাক্যটোত কামটো চলি আছে দলংখন নিৰ্মাণ কৰা কামটো চলি আছে বৰ্তমান গতিকে এইটো বাক্য হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য গতিকে এইটো আমি ইংৰাজীলৈ অনুবাদ কৰিবৰ কাৰণে প্ৰথমতে আহিব ছাবজেক্ট আৰু ছাবজেক্টটো হ'ল কামটো যি কৰে সিয়ে হ'ল ছাবজেক্ট গতিকে দলংখন নিৰ্মাণ কৰা কামটো কোনে কৰিছে কাম কৰা লোককেইজনে গতিকে কাম কৰা লোককেইজনে এইটো হ'ব ছাবজেক্ট আৰু ছাবজেক্টটো সাধাৰণতে বাক্যটোৰ আৰম্ভণিতে থাকে অসমীয়া বাক্যটোৰ আৰম্ভণিতে ছাবজেক্টটো থাকিব গতিকে কাম কৰা লোককেইজন হ'ব ইংৰাজীত দ্য ৱৰ্কাৰ্ছ আৰু দ্য ৱৰ্কাৰ্ছটো বহুবচন হোৱাৰ কাৰণে ইয়াৰ লগত আৰ ব্যৱহাৰ হৈছে প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে আৰ আহিছে গতিকে দ্য ৱৰ্কাৰ্ছ আৰ আৰু ইয়াৰ পিছত এই বাক্যটোৰ ভাৰ্বটো কি নিৰ্মাণ কৰা নিৰ্মাণ কৰি আছে মানে নিৰ্মাণ কৰাটো হ'ল ভাৰ্ব আৰু নিৰ্মাণ কৰাটো ইংৰাজীত হ'ল বুইল্ড BUILD বুইল্ড আৰু তাৰ লগত আই এন জি ব্যৱহাৰ হ'ব বুইল্ডিং দ্য ৱৰ্কাৰ্ছ আৰ বুইল্ডিং আৰু ভাৰ্বটো ব্যৱহাৰ কৰাৰ পিছত ভাৰ্বৰ লগত আই এন জি ব্যৱহাৰ কৰাৰ পিছত অবজেক্টটো ব্যৱহাৰ কৰিব লাগিব গতিকে অবজেক্টটোৰ কাৰণে কি বা কাক বুলি প্ৰশ্ন কৰিলে হ'ল কি নিৰ্মাণ কৰি আছে দলংখন গতিকে দলংখন হ'ল ইংৰাজীত দ্য ব্ৰিজ গতিকে এইটো হ'ব দ্য ৱৰ্কাৰ্ছ আৰ বিল্ডিং দ্য ব্ৰিজ ঠিক একেধৰণে ইয়াৰ পিছত আছে খেলুৱৈসকলে ফুটবল খেলি আছে গতিকে ইয়াৰ যিটো ছাবজেক্ট সেই ছাবজেক্টটো হ'ব খেলুৱৈসকল আৰু খেলুৱৈসকলটো ইংৰাজীত হ'ব দ্য প্লেয়াৰ্ছ আৰু দ্য প্লেয়াৰ্ছটো প্লুৰেল নাম্বাৰ কাৰণ বহুতক বুজাইছে গতিকে খেলুৱৈসকল বুলি কৈছে এইটো প্লুৰেল নাম্বাৰ হ'ব গতিকে তাৰ লগত আৰ আহিব গতিকে দ্য প্লেয়াৰ্ছ আৰ আৰু ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো হ'ল খেলা খেলি আছে গতিকে খেলাটো হ'ল ভাৰ্ব আৰু খেলাটো ইংৰাজীত হ'ল প্লে আৰু তাৰ লগত হৈছে আই এন জি গতিকে দ্য প্লেয়াৰ্ছ আৰ প্লেয়িং তাৰপিছত আহিব অবজেক্ট কি খেলি আছে ফুটবল দ্য প্লেয়াৰ্ছ আৰ প্লেয়িং ফুটবল আকৌ যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যটো প্ৰশ্নবোধক হয় অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যটো যদি প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় বা বাক্যটো যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যটো যদি ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় তেতিয়া তাৰ ফৰ্মেশ্যনটো কেনেধৰণৰ হ'ব তেতিয়া তাৰ ফৰ্মেশ্যনটো হ'ব এম ইজ আৰ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্লাছ আই এন জি প্লাছ অবজেক্ট অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'লে তাৰ যিটো বি ভাৰ্ব এম ইজ আৰ সেই বি ভাৰ্বটো ছাবজেক্টৰ আগলৈ ওলাই আহিব মানে আগত ছাবজেক্টৰ পিছত এম ইজ আৰটো ব্যৱহাৰ কৰিছিলোঁ এছাৰ্টিভ চেণ্টেন্স হ'লে এইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যদি ইণ্ট্ৰগেটিভ হয় তেতিয়া আমি এম ইজ আৰ যিটো বি ভাৰ্ব সেই বি ভাৰ্বটো ছাবজেক্টৰ আগত উলিয়াই আনিব লাগিব যেনে সিহঁতে ফুটবল খেলি আছে গতিকে এইটো আমি ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব দে আৰ প্লেয়িং ফুটবল আকৌ যদি আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ সেই একেটা বাক্যকে যদি আমি প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰোঁ অৰ্থাৎ ইণ্ট্ৰগেটিভ চেণ্টেন্সলৈ লৈ যাওঁ তেতিয়া হ'ব সিহঁতে ফুটবল খেলি আছে নেকি গতিকে এই বাক্যটোত প্ৰশ্ন কৰা বুজাইছে গতিকে এইটো হ'ব আৰ দে প্লেয়িং ফুটবল বাক্যটো আগৰ নিচিনা একেই থাকিব কিন্তু ইয়াৰ যিটো বি ভাৰ্ব এম ইজ আৰ সেই বি ভাৰ্বটো ছাবজেক্টৰ আগত ব্যৱহাৰ কৰিব লাগিব গতিকে আৰ দে প্লেয়িং ফুটবল গতিকে আৰটো আমি প্ৰথমতে ব্যৱহাৰ কৰিছোঁ তাৰপিছত আমি ছাবজেক্টটো ব্যৱহাৰ কৰিছোঁ গতিকে আৰ দে প্লেয়িং ফুটবল সিহঁতে ফুটবল খেলি আছে নেকি ইয়াৰ পিছত আছে ল'ৰাটোৱে কান্দি আছে গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এইটো ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব দ্য বয় ইজ ক্ৰাইং আকৌ যদি আমি সেই একেটা বাক্যকে প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰোঁ ল'ৰাটোৱে কান্দি আছে নেকি গতিকে এই বাক্যটো হ'ব ইজ দ্য বয় ক্ৰাইং
আৰু পিছৰ বাক্যটো ল'ৰাটোৱে কান্দি আছে নেকি এই বাক্যটো ইণ্ট্ৰগেটিভ গতিকে ইণ্ট্ৰগেটিভ হোৱাৰ কাৰণে ইয়াৰ ছাবজেক্টৰ আগত বি ভাৰ্বটো ব্যৱহাৰ কৰা হৈছে গতিকে ইজ দ্য বয় ক্ৰাইং আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব